হেল্ল' ফ্ৰেণ্ডছ, মই অভিজিত মনিকে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল খাতি অসমীয়ালৈ। মই যে আপোনালোকৰ আগত MI5 মোবাইলৰ কেইটামান নজনা ফিচাৰ্ছৰ বিষয়ে ক'ম আৰু সেই ফিচাৰ্ছকেইটা কেনেকৈ ইউজ কৰিব পাৰে মই তাৰ বিষয়ে আপোনালোকক দেখুৱাই দিম। যদি ভিডিঅ'টি আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰক আৰু মোৰ নতুন ভিডিঅ'বোৰ পাই থাকক। তো আহক আমি ভিডিঅ'টো। তো বন্ধুসকল, মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ MI কেইটামান গুৰুত্বপূৰ্ণ ফিচাৰ্ছ। তো ফাৰ্ষ্ট ফিচাৰ্ছটো হ'ল এটা সময়তে এটা মোবাইলত এখন ডিছপ্লেত কেনেকৈ দুটা এপ চলাব পাৰি মই আপোনালোকক দেখুৱাই আছোঁ। তো ফাৰ্ষ্ট টাইম মই হোৱাটছএপটো অন কৰি ল'লোঁ, মিনিমাইজ কৰিলোঁ। ছেকেণ্ড টাইম মই ফেচবুক এপছটো অ'পেন কৰিলোঁ, আকৌ মিনিমাইজ কৰিলোঁ। তো মই পিছত মেনুৰ অপশ্যনটোত গ'লোঁ। মেনুৰ অপশ্যনটোত গৈ মই দেখা পাম ৰিচেণ্ট এপছ কেইটা ওলাই আছে। তো মই তাৰ ওপৰত এটা স্প্লিট স্ক্ৰীণ বুলি অপশ্যন ওলাই থাকিব। স্প্লিট স্ক্ৰীণ অপশ্যনটোত মই ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত ওলাব ওপৰত ড্ৰাগ হিয়াৰ টু ইউজ স্প্লিট স্ক্ৰীণ। তো মই এটা এপছ এনেকৈ থৈ ওপৰলৈ আমি এৰি দিলোঁ, আকৌ এটা এপছত এনেকৈ ক্লিক কৰিলোঁ। তো মই দেখা পালোঁ যে দুটা এপছ একেলগে চলাব পৰা হৈ যায়। আপোনালোকে একফালে হোৱাটছএপো চলাব পাৰে একেলগে আৰু চলাব পাৰে। তো আকৌ এটা গুৰুত্বপূৰ্ণ ফিচাৰ্ছ মই আপোনালোকক ক'ম। সেই ফিচাৰ্ছটো হ'ল ডাবল টেপ কৰিলে মানে অফ হৈ থকা ফোনটো অন হয়, জানে বহুতে, কিন্তু বহুতৰ মোবাইলটো এই ছিষ্টেমটো নাথাকে। তো যিহেতু নাই, তো মই অফ কৰিলোঁ মোবাইলটো, ডাবল টেপ কৰিলে খোলা নাই। তো ডাবল টেপ কৰিলে কেনেকৈ খোলা খাব পাৰি সেইটো মই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ফাৰ্ষ্ট টাইম স্ক্ৰীন যাব, ছেটিংছত যায় ডিছপ্লে অপশ্যনত যাব। ডিছপ্লে অপশ্যনত দেখা পাব ডাবল টেপ স্ক্ৰীন টু ৱেক বুলি এটা অপশ্যন থাকিব, সেইটো আপোনালোকে অন কৰি ল'লে হ'ল। তো অন কৰাৰ লগে লগে এই ছেটিংছটো আপোনালোকৰ অন হৈ যাব। তো মই অপশ্যনটো অফ কৰিলোঁ, ডাবল টেপ কৰিলোঁ, মোবাইলটো খোলা খাই। তো আকৌ এটা গুৰুত্বপূৰ্ণ ফিচাৰ্ছ হ'ল আমাৰ মোবাইলৰ স্ক্ৰীনৰ পৰা এটা ব্লু কালাৰৰ মানে ৰশ্মি আহি থাকে, যিটো চকুৰ কাৰণে হানিকাৰক। তো ব্লু কালাৰৰ ৰশ্মিটো কেনেকৈ বন্ধ কৰিব পাৰি সেইটো আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ডিছপ্লে ছেটিংছত যাব, ডিছপ্লে ছেটিংছত যাই আপোনালোকে দেখা পাব ৰিডিং মোড বুলি এটা মোড আছে। আপোনালোকে এইটো অন কৰি ল'লে হ'ল। অন কৰি লোৱাৰ লগে লগে তাতে য়েল্ল' কালাৰ হৈ গ'ল ডিছপ্লেখন। তাতে আপোনালোকে য়েল্ল' কালাৰটো আপোনালোকে এডজাষ্টো কৰিব পাৰে, তলত এডজাষ্ট অপশ্যনটো আছে। তো এইটো মই আপোনালোকক দেখুৱালোঁ। আকৌ এটা গুৰুত্বপূৰ্ণ ফিচাৰ্ছ হ'ল মানে আপোনালোকৰ ফোনটোৰ গোটেই ইনফৰ্মেশ্যনখিনি আপোনালোকে ক'ত পাব আৰু ফোনটোৰ এপছবোৰ কোনটো সময়ত কিমান সময় ইউজ হ'ল সেইবিলাক আপোনালোকে ক'ত পাব। ধৰক মই দেখুৱাইছোঁ আপোনালোকক ক'ত পাব। আপোনালোকে ছেটিংছত যাব, ছেটিংছত যায় এবাউট ফোনত যাব, এবাউট ফোনত যায় আপোনালোকে তলৰ ফালে যাব ইণ্টাৰনেল ষ্ট'ৰেজ বুলি এটা অপশ্যন ওলাই থাকিব। তো ইণ্টাৰনেল ষ্ট'ৰেজ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। এবাৰ বা দুবাৰ ক্লিক কৰিলে একচুৱেলি খোলা নাখায়, আপোনালোকে 3-4বাৰমান একেৰাহে ক্লিক কৰিব, আপোনালোকৰ মানে অপশ্যনটো খোলা খাই যাব। তাতে আপোনালোকে দেখা পাব ফোন ইনফৰমেশ্যন 1, ফোন ইনফৰমেশ্যন 2, বেটাৰী ইনফো, ইউজেজ ষ্টেটিষ্টিক্স এণ্ড ৱাইফাই ইনফৰমেশ্যন বুলি কেইটামান অপশ্যন থাকিব। তো আপোনালোকে ফোন ইনফৰমেশ্যন 1ত আপোনালোকৰ গোটেই ফোনৰ ইনফৰমেশ্যনখিনি পাই যাব। আৰু বেটাৰী ইনফৰমেশ্যনত আপোনালোকে পাব বেটাৰী গোটেইখিনি ইনফৰমেশ্যন, চাৰ্জ হৈ আছে নে নাই, নে কিমান সময় লাগিব চাৰ্জ হ'বলৈ, এইবিলাক আপোনালোকে দেখাব লাগিব, কিমান সময় চলিব আৰু আপোনাৰ মানে বেটাৰীটো সেইবিলাক। আৰু ইউজেজ ষ্টেটিষ্টিক্সত আপোনালোকে দেখা পাব মানে মোবাইলৰ কোনটো এপছ কিমান সময় ইউজ হ'ল, লাষ্ট টাইম ইউজ আপুনি মানে এই এপছটো ইউটিউব এপছটো লাষ্ট কেতিয়া ইউজ কৰিছিল আৰু আপুনি আজিলৈকে কিমান টাইম ইউজ কৰিলে সেইবিলাক। তো ইয়াতে সকলোখিনি ডিটেইলছ পাই যাব, আপোনালোকে কোনটো এপছ কিমান সময়ত ইউজ কৰা হ'ল আৰু কিমান সময়ত ইউজ হ'ল। তো আকৌ যদি কিবা মই নতুন ফিচাৰ্ছ গম পাওঁ আপোনালোকক নিশ্চয় জনাম। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই গম পাব। আকৌ এবাৰ শেষত কৈছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ চেনেলটো আগবঢ়াই নিবৰ বাবে। তো আজিলৈকে এইখিনিয়ে। আৰু যদি ভিডিঅ'টোত